কোনোবা আছেনে? ঘৰত কোনোবা আছেনে? কোননো? মই ৰ'ব দেই গৈছো। কোননো? মই মানে কোন মই মানে? হেই বৰুৱাই কোৱা নাই? কৈছিলে বহক। নাই মোৰ বহিবলৈ একদম টাইম নাই। কাপোৰ চাপোৰো বেয়া হৈ যোৱা কথা আছে, ইস্ত্ৰি দি আহিছো তাতে। হয় নি? ঠিক আছে মই বহো তেনেহ'লে। বহক দৈটো উলিয়াই দিয়ক, মোৰ পাৰ্চেল এটা আহি আছে। ঠিক আছে হ'ব দেই। ল'ৰা ঐ ল'ৰা, চাহ পিনে আছো অকণমান সোনকালে। গৈছো। দাদা কওকচোন কেলে মাতিছিলে? এয়া ছাৰ এজন আহিছিলে, চাচোন। নমস্কাৰ। তোমাৰ নমস্কাৰটো দিয়া ঠিকেই হৈছে। নমস্কাৰ দিয়া ঠিক আছে, হয় নাই বাৰু? কিন্তু এই বেলেগ এখন স্কুলৰ মানুহ এজন আহি সেইটো নমস্কাৰতে ভুল ধৰি থৈ গৈছে নহয়। আপুনি তাৰমানে বেলেগৰ পৰাও মাষ্টৰ মাতি আনিছে? নহ'ব, ল'ৰাক মোৰ স্কুলত দিবই লাগিব। আপুনি ল'ৰাক এইবোৰ কি কাপোৰ পিন্ধিছে? ইস্ত্ৰি চিস্ত্ৰি নাই, বুটাম চুটাম মৰা নাই, আমাৰ স্কুলত পঠিয়াই দিব। সেইবোৰ দেখিছে নাই মোৰ ছাৰ? মোতকৈ ষ্টুডেণ্টে ভাল কাপোৰ পিন্ধে। হ'ব, ঘৰতহে পিন্ধি আছে। ঘৰতে থাকক বা বনতেই থাকক, ভাল কাপোৰ পিন্ধি থাকিবই লাগিব। আৰু ইয়াক মই আমাৰ স্কুলত বুলি ধৰিলোৱেই আৰু বেলেগৰ মানুহ যদি আহে তাকতো মই গতিয়াই উলিয়াই ল'ৰাক লৈ যাম। আপুনি ল'ৰাক লৈ টেনশ্যন ল'ব নালাগে। ল'ৰাক আমাৰ স্কুলত দি দিয়ক, প্ৰতিটো ছাবজেক্টতে টিউশ্যন দিয়ক, ল'ৰাক মই টানি টুনি যেনে তেনে হ'লেও পাছ কৰাই দিম। ল'ৰা পঢ়াত যেনেকুৱাই নহওক, আমাৰ কলেজৰ এটা পৰম্পৰাগত নিয়ম আছে। টুপি, চোলা, ট্ৰাই, পেন, চশমা চব কিন্তু ব্ৰেণ্ডৰ লাগিব দেই। আৰু জোতা মোজা 7 দিনত 7 যোৰ লাগিব, কিন্তু চব ব্ৰেণ্ডৰ হ'ব লাগিব। কিন্তু কি শংকৰদেৱ চশমা পিন্ধিবলৈ আহিছে? ব্ৰেণ্ডৰ লাগিলে মোক ক'ব, মই আনি দিম। খালি পইচাটো দিলেই হ'ব। তেতিয়া মই যাওঁ। কিন্তু মই আকৌ ক'ব বিচাৰিছো, ল'ৰাক ড্ৰেছ পিন্ধাব, আমাৰ স্কুলত পহুচাই দিব। এতিয়া মই আহিছো। যাওক। ৰাম দেই, ৰাম। ঐ ভাল পাখণ্ডটো গ'ল দেই, ভাল পাখণ্ড গ'ল এইটো। বৰুৱা আৰু কৰুণা বৰ্তাই বৰ বেলেগ প্ৰাণী পঠিয়াইছে দেই। এনেকুৱা প্ৰাণী চন্দ্ৰতো নাপায় একদম। একদম সঁচা কথা কৈছো দেই, এইটা বৰ বেলেগ প্ৰাণী দেই। আজি বৰ ভূঞাই ভাল কলেজৰ মাষ্টৰ এজন পঠোৱা কথা আছে। নহ'লে বছৰ ৰৈয়ে দিম। এনেই মাথাটো গৰম কৰি থৈ গৈছে, তাতে আকৌ তই গৰম কৰি নলবি, নহ'লে উতলাই পেলাম পানীতে। বাৰু। Letter to a young poet, Rainer Maria Rilke. Very good book. Rainer Maria Rilke. গৃহস্থ কোনোবা আছেনে? এয়া মইহে। দেই কোননো আপুনি? বৰভূঞাই আপোনাৰ ল'ৰাটোৰ এডমিশ্যনৰ কথা কৈছিলে, তাক আমাৰ স্কুললৈকে নিবলৈ আহিছো। নিবলৈ আহিলেই নে এতিয়া? চাই লওঁ তাৰ কাৰ্যবিলাক। আহকচোন, বহক। কি কৰে? নাই একো নাই, হৈ যাব। ইংৰাজীত এষাৰ কথা আছে নহয়, বোলো কি? খাব জানিলে চাওমিনেই মেগী, বহিব জানিলে চোফাৰেই মাটি। সেইটো কথা নেকি? তেনে ওপৰ মাটিতে বহক। বাৰু ঠিক আছে, আপোনাৰ মনৰ ইচ্ছাকে পূৰণ হওক। আপুনি বৰগোহাঁই কিতাপ পঢ়ে মানে? হয়। এসময়ত মই এইবিলাক কিতাপ পঢ়ি পাত পানী কৰি দিলো। এতিয়া দেখিছে নাই, ৰিলকেৰ কিতাপ পঢ়ে, ৰিলকেৰ কিতাপহে পঢ়ো মই এতিয়া। পঢ়িব নাজানিলেও লগতে লৈ ফুৰো আৰু। ময়ো পঢ়ো কিতাপ। আমাৰ এই অঞ্চলত
মোৰ সমান কিতাপ পঢ়া মানুহ নোলায় কোনো। এনেই নক'ব ময়ে আছো এইটো অঞ্চলত। বাৰু আপুনি ল'ৰাটো উলিয়াই দিয়ক। ল'ৰা, ঐ ল'ৰা, চাহ পিনে আছো অকণমান। গৈছো। অ', নমস্কাৰ। নমস্কাৰকে প্ৰণামটো খুৱাই তুমি সৰু ল'ৰা গতিকে এৰি দিছো। দেউতাৰ হোৱালে এতিয়া তৰ্ক লাগি থাকিলেহেঁতেন। পঢ়াৰ অভ্যাস এতিয়াৰ পৰাই কৰিছা নাই? কৰিছো। ঠিকেই আছে। আমাৰ স্কুলত দিনটোৰ 24 ঘণ্টাই পঢ়ি থাকিব লাগিব কিন্তু। ল'ৰাৰ স্বাস্থ্যৰ সেই এতিয়াৰ পৰাই যত্ন লওক। আৰ্যভট্টই তেতিয়াই কৈ থৈ গৈছিলে 360 জোপা ৰুবা কল, পুৱাই গধূলিয়ে কুৰিবা তল। কল খোৱাৰ পিছত ল'ৰাৰ অৱস্থা চাব, বেলুন ফুলা দি ফুলিব। সেই নিউটনে কৈ থৈ যোৱা নাই নহয় এনেই। কল কল কল, কল এবিধ ফল, কল খালে হাততে পাব মোৰ সমান বল। বৰ ভাল কথা ক'লে দেই। আজি কল ৰুব লাগিব। 360 জোপা নহ'লেও 4 জোপামান হ'লেও ৰুম আৰু দেই। ৰুব। ল'ৰাটো আমাৰ স্কুলত দি দিয়ক, টেনচন নল'ব। আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক বহুতেই টেলেণ্টেড আৰু ব্ৰিলিয়েণ্ট। সংস্কৃতত এষাৰ কথা আছে, গুৰুতকৈ ষ্টুডেণ্ট সিয়ান, টোপনিয়াই লয় জ্ঞান। আপোনাৰ ল'ৰাক আমাৰ স্কুলত এডমিশ্যন দিয়ক, আমি ল'ৰাক গৌৰ মাৰি গংগাত পেলাই দিম। এতিয়া মই যাওঁ। হৰি হৰি দেই, মানুহটো একদম আমফা নহা দি আহিল দেই। ৰাম ৰাম ৰাম। দেউতা, এইটো দেখোন এইকেইটাতকেও বেলেগ প্ৰাণী। ল'ৰা, এই মানুহকেইটাও কলেজখনৰ কথা ভাল পালিনে বাৰু? আপুনিহে আনিছে এইবোৰ। মই এবাৰ মাতি আনিলো। এতিয়া মই ভাবিছো কৰোণাটো যাওক, তই এইবছৰ ৰৈ দে ল'ৰা। হ'ব বাৰু। তই ৰৈ দে আৰু। হ'ব। তই বেয়া চেয়া নাপাবি দেই। হ'ব বাৰু। য়েছ, এইবছৰ শুনগেহে আৰু।